Hey, what is up guys? আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰামছন ব্লগছত। তো সোনকালে শুই উঠি কৰিবলৈ একো নচলে বাহিৰলৈকে গুচি গ'লোঁ। তাৰপিছত চাওকচোন কি হ'ল কি কৰিলোঁ দিনটো গোটেইখিনি বৰ্ণনা কৰিম আপোনালোকৰ লগত। তো বেছিভাগ মানুহ এতিয়া হোৱা পাতিৰ পৰা উঠাই নাই, সেইকাৰণে ৰাস্তাত এটা গাড়ী এটা মানুহ নাই, বহুত ভাল লাগিছে। জাষ্ট শুই উঠিছোঁ, একদম মানে মাত চাত দিবলৈ মন যোৱা নাই। তাতে সোনকালে শুই উঠিলোঁ। আমাৰ টেম্পুখন লেটা নহয়, এডোখৰহে লেটা দেই। এতিয়া যাওঁ ফুৰি আহিমগৈ। ইমান সোনকালে সাৰ পালোঁ যেতিয়া। সাৰ পালোঁ আপোনাৰ 4টামান বজাতে, ঠিক আছে। এতিয়া 6টা বাজিলে, ফুৰি আহিমগৈ। মানে বহুত কাম আছে আজি, দেখাম আপোনালোকক। বোলো প্ৰথমতে ফুৰি আহিমগৈ। তো ফ্ৰেণ্ডছ, খোজকাঢ়ি আমাৰ LP স্কুলৰ ওচৰত আহি পালোঁ, যোনটো টেনপুৰ প্ৰাথমিক বিদ্যালয় আছে তাৰ ওচৰলৈ। আজি কৰিছোঁ নহয়, কপাল ভাল আপোনাৰ। আজি কৰিছোঁ নহয়, কপাল ভাল। ধৰক না, গুড মৰ্ণিং। আজিকালি আমাৰ খোৱা বোৱা যিহে নহয়, মানে হেল্থ কনচিয়াছ হোৱাটো বহুত বেছি প্ৰয়োজন। এই জেংগ কুকুৰটো আমাৰে হয়, ইনো কিয় মুতিছোঁ আপোনালোকে জানেনে? কমেণ্টত জনাব। তো ফ্ৰেণ্ডছ, এতিয়া মই আপোনাৰ নহয়, আমাৰ টেনপুৰৰ যোনটো LP স্কুল আছে তাৰ বেক চাইডে আছোঁ এতিয়া, মানে গৈ আছোঁ সেইখন LP স্কুল। ৰাতিপুৱা এইফালে আহি ভাল লাগে, ৰাতিপুৱা মানে এনেও আহি ভাল লাগে। স্কুলৰ বাউণ্ডেৰী ৱাল চাল বনাই আছে এতিয়া নতুনকৈ। পাই গ'লোঁ আহি। আমি এডোখৰ এনেই শুকুৰা ভেটা বুলি কওঁ, ঠিক আছে। শুকুৰা ভেটা মানে কি আৰু এইটো চাওক। টাউনৰ মাজততো খালী জেগা বৰ্তমান নাই, এইকণীয়া যি আছে আৰু। তো ইয়াত আমি আহোঁ সদায় মিনছ এতিয়া আৰু ভাল লাগে, ফ্ৰী থাকোঁ ঘৰতে। অকণমান শান্তি বিচাৰিলে এইফালে আহিব পাৰি আৰু। ইয়াত মানে টাউনত আছোঁ লিখা নালাগে, এনেকুৱা লাগিব যেন আপুনি ডাঙৰ কিবা গাঁও এখনত আছে নেকি। আৰু মই হেয়াৰ কাটটো দিলোঁ কালি, ঠিক আছে। মানে মোৰ ফোনটো বেয়া হৈ গ'ল। ফোনটো বেয়া হৈ যোৱাৰ কাৰণে মই কালি বজাৰ গৈছিলোঁ ফোনটো ঠিক কৰাবলৈ। ডিছপ্লেটো গ'ল, তাৰপৰা চাৰ্জিং পেনেলটো থাকে, যোনটো পেনেল কয় নে বৰ্ড কয়, সেইটো বেয়া হৈ গ'ল। অলম'ষ্ট 4,000 টকা খৰচ আছে, 4,500 টকা খৰচ। সেইটো কাৰণে ভ্লগিং কৰিম বুলি ভাবিলোঁ আজি, যে ভ্লগটো দেখাম কেনেকৈ ফোনটো নাই যেতিয়া। তো গোটেই ভ্লগটো মই মোৰ কেমেৰাটোত ৰেকৰ্ড কৰি আছোঁ। কেমেৰাটোত ৰেকৰ্ড কৰিবলৈ অলপ বেয়া, কাৰণ ৱাইড এংগেল নাই, ঠিক আছে। বাকী একো প্ৰব্লেম নাই, ৱাইড এংগেলটো নাই। আজি কেমেৰাটোতে ভ্লগ কৰোঁ। ইয়াৰ এটা ফিচাৰ ভাল কেলে আৰু জুমতো টেনশ্যন নাই। আৰু বুকেটো দেখিছেনে? একদম চালিয়া বুকে এটা দিয়ে, কেনন 200D। যিসকলে নাজানে, প্ৰথমবাৰ আহিছে। ফ্ৰেণ্ডছ, আপোনালোকে বেকগ্ৰাউণ্ড যি চৰাই চিৰিকটিৰ মাত শুনি আছে, সেয়া ৰিয়েল হয়, ঠিক আছে। মই কোনো মিউজিক এড কৰা নাই। তাত অলপমান দৌৰি কৰি ল'লোঁ, তাৰপিছত ওলাই আহিলোঁ মই তাৰপৰা। চবকে দেখা কাজিয়া কাৰ লগত লাগিব নোৱাৰে, তাৰপৰা মই এক বচাই আনিবলগীয়া হয়। আৰু এই পিকচাৰখন দেখিছেনে? এইটো মই ৰাতিপুৱা দেখা নাছিলোঁ, কিন্তু মানে ঘপককৈ দেখোঁ যে আছে। ইমান সোনকালে বনাই দিয়ে, মানে কেনেকৈ বনাই কোনোবাই জানে নেকি? তো ফ্ৰেণ্ডছ, মই এতিয়া গোলাঘাট টেনপুৰৰ মুখত আছোঁ। টেনপুৰৰ যোনটো নামঘৰ তাৰ ফ্ৰণ্টত আছোঁ। এইটো আপোনাৰ টেনপুৰ 4আলি হয়, কিন্তু আমি টেনপুৰ 3আলি বুলিয়েই কওঁ। এটা আলিটো অকণমান দূৰত পৰি যায় কাৰণে এইটো টেনপুৰ 3আলি। এইফালে গ'লে আপোনালোকে আমাৰ ঘৰ পাব, এইফালে কলাক্ষেত্ৰ যাব পাৰি। দেখাত এনেকুৱা লাগিছে যে মই কুকুৰটোক মানে কুকুৰটোৱে মোক প্ৰটেকশ্যন দি আছে নেকি, তাৰ উল্টা হৈছে। এতিয়া সি মাজে মাজে জেং কৰিবলৈ সোমাই, মইহে তাক বচাবলগীয়া হৈ গৈছে। আকৌ সি যাব আগত মোতকৈ, যেনিবা ইহে মোক ফুৰাই আছে, মইহে ফুৰোৱা নাই। বুজিবা আৰু। এইটো কালি সন্ধিয়ালৈকে নাছিলে, কিন্তু কেতিয়া বনালে কি বনালে কোনো আইডিয়া নাই, ঠিক আছে। বিজুলী বচাও দুনিয়া বচাও। ফ্ৰেণ্ডছ, এতিয়া মোৰ দোকানখন দোকান হৈ থকা নাই, এতিয়া মোৰ পূৰা ছেটআপ বনি গৈছে। ছেটআপ মানে কেৰাকৈ চাবলগীয়া হৈছে। ডিছপ্লেখন ইয়াত থাকে, কেমেৰাটো ইয়াত, বা যি নহওক অভ্যাস হৈছে লাহে। তো মানে মোৰ দোকানখন বৰ্তমান দোকান হৈ থকা নাই, পূৰা মানে ছেটআপ বনাই ল'লোঁ। চাওকচোন বাৰু, প্ৰথমটো এইখন চাওক, এইখন নতুনকৈ ভালে কীবৰ্ডখন। তাৰপৰা সেইটো মোৰ কণ্ডেনচাৰ মাইক্ৰফোনটো, পিচিটো আছেই। এতিয়া লাহে লাহে এইটো মই ইউটিউবৰ কাৰণে ছেটআপে বনাই দিম। আৰু মোৰ গান শুনিবলৈ মোৰ DJ ভাই একদম চালিয়া ছেটআপ এটা বনি গৈছে লাহে লাহে। দোকান হৈ থকা নাই বৰ্তমান এখন। এতিয়া কাহানীটো হৈছে কি, মই মোবাইলটো আনিব যাব লাগে। মেইন থৈ লৈছোঁ।
মোবাইলটো আনিব যাব লাগে মানে এতিয়া মোৰ গম পাই যে এইটো মোবাইলটো বেয়া খৰচো বহুত আছে বহুত খৰচ হ'ব প্ৰায় 4,500 টকা এতিয়া মোৰ খৰচ আছে এতিয়া আনিব যাওঁ নাযাওঁ তাকে ভাবি আছোঁ আনিব গ'লেও বিপদ নগ'লেওতো নহয় ফোনটোতো যিহেতু আজিকালি বহুত বেছি দৰকাৰ আৰু মোক বেংকে ভিডিঅ' এডিট কৰিব লাগে মোৰ ফোনত বেলেগ কাম নাই ইনষ্টা লাইভত আহোঁ আৰু সেইটো নহ'লেও চলিব মোৰ বাকী মোৰ একো প্ৰব্লেম নাই অকলে মোৰ জাষ্ট খালি ভিডিঅ' এডিট কৰিবলৈ প্ৰব্লেম হৈছে এতিয়া যোনটো ব্লগ বনাই আছোঁ মই এইটো যেতিয়ালৈকে মোবাইলটো নাহে সেইটো তেতিয়ালৈকে দিব নোৱাৰিম তো মোবাইলটো আনিবলৈ মেবি যাম চাগে আজি ঠিক আছে তো গ'লে ব্লগত মই ইনক্লুড কৰিম এইটো ব্লগত আৰু আজিৰ পৰা মই চেষ্টা কৰিম যাতে মোৰ ভিডিঅ'খিনি মই এইটো কেমেৰাতে ৰেকৰ্ড কৰোঁ তো ফ্ৰেণ্ডছ মোৰ হেয়াৰ কাটটো দেখিছেনে কেলে দেখাইছোঁ মানে একদম জধলা কাটিলোঁ কম পইচাত মানে ভাল কাম কৰাবলৈ ভাবিছিলোঁ যে দাম এজেগাত তো মই চেলুনখনৰ নাম নলওঁ কম খৰচাত কৰিবলৈ গৈ মোৰ বিপদহে হ'ল মই য'ত সাগৰ দা গৈ যাওঁ তেওঁকেইটা যাব লাগিছিলে ইমানে বেয়াকৈ কাটিছে মোৰ নিজৰ ফেচটো মোৰ ভাল লগা নাই বৰ্তমান সস্তীয়া কৰিব নাযাওঁ মোৰ মতে ঠিক আছে সস্তাত পাই বস্তাত ভৰাব গ'লে সদায় বেয়াই হয় মেক্সিমাম টাইমত বেয়াই হয় তো ফ্ৰেণ্ডছ ক'ব গ'লে বছৰটোৰ প্ৰপাৰকৈ যোনটো বৰষুণ সেইটো আজিহে দিছে বুলি ক'ব পাৰি শুদ্ধ মানে আৰু ফ্ৰেণ্ডছ এতিয়া 5টা বাজি গ'ল আৰু মই যাওঁ মোৰ মোবাইলটো লৈ আহিমগৈ মানে বহুত প্ৰব্লেম নাই আৰু মোৰ প্ৰব্লেমটো ক'ব গ'লে একোৱে নাই জাষ্ট লৈ আহিমগৈ হ'লনে নাই আৰু চিম শ্লটটো মই হেৰাই দিলোঁ এইজনী আমাৰ মহাৰাণী ভিক্টৰিয়া হাই কৈ দে বাই বাই কৈ দে বাই বাই চুমতে ঠিক আছে আমি আহি লওঁগৈ তাৰপৰা মোবাইলটো কি হয় নহয় মই আপডেট দিম আপোনালোকক ঠিক আছে বাই বাই পিছ কাইলৈ যোৱাৰ আগত পেট পূজা কৰি ল'লোঁ ধুনীয়াকৈ অলপ মেগী বনালোঁ আৰু হৰলিক্স খালোঁ লগত আৰু সঁচাকৈ কৈছোঁ মেগীটো বহুত টেষ্টি বনাওঁ মই ঠিক আছে যদি আপোনালোকে ইচ্ছা কৰে কেতিয়াবা মোৰ গ'লে আহি ট্ৰাই কৰিব পাৰে মোৰ বনোৱা মেগী তো ফ্ৰেণ্ডছ ফোনটো আহিলে ডিছপ্লেটোত অলপ কম্প্ৰমাইজ আৰু আপোনালোকে যোনটো ব্লগ চাই আছে এতিয়া সেইটোকে এডিট কৰি আছোঁ কমপ্লিট হ'লে দেখাম বাকী কাম ঠিকেই কৰিছে খালি মোৰ আগৰ ছুপাৰ এমোলেড ডিছপ্লেটো নাপালোঁ বেলেগ প্ৰব্লেম নাই তো ফ্ৰেণ্ডছ মই কৰোঁ ভিডিঅ' এডিট আৰু আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক যদি প্ৰথমবাৰ আহিছে আৰু সুখত থাকক শান্তিত থাকক একেলগে থাকক আৰু অন্য এটা ভিডিঅ'ত লগ পাম পিছ